এনেকুৱা কিবা কৰি দেখুওৱা যিসকলে আজি তোমাক পাগল বুলি কৈছে সেইসকলে কালি তোমাক ছাৰ বুলি ক'বা। এনেকুৱা কিবা কৰি দেখুওৱা যিসকলে আজি তোমাক ইনচাল্ট কৰিছে সেইসকলে কালি তোমাক দৰে শোৱাৰ সপোন দেখিব। আৰু এই সকলোবোৰ কেৱল তোমাৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰিব। জীৱনত কেতিয়াও ভাগ্যৰ ভৰসাত বহি নাথাকিবা। হাৰ মানি নোলোৱাৰ অভ্যাস গঢ়ি লোৱা। আৰু এই অভ্যাসটোৱে এদিন জয়ী হোৱাৰ অভ্যাস বনি যাব। বিফলতাই মানুহক ভাঙি দিয়ে। যিসকল নিজৰ 100% দি পৰিশ্ৰম কৰে বিফলতাই তেওঁলোকৰ পিছ এৰি দিয়ে। সেয়ে নিজকে কাৰো গোলাম বনিব নিদিবা, কিয়নো সময় পাৰ হৈ গ'লে মানুহক পাহৰি যায়। বিনা কাৰণতে আপোনসকলেও কন্দুৱাই থৈ যায়। যিটো চাকৰিয়ে গোটেই ৰাতি ঘৰখনক পোহৰ কৰি ৰাখে সেইটোৱে ৰাতিপুৱা নুমাই দিয়া হয়। যিটো হৈ গ'ল সেইটোকে ভাবি নাথাকিবা, যিটো পাই গ'লো সেইটোকে হেৰুৱাব নোখোজে। জীৱনত সেইসকলে আগবাঢ়ে যিসকলে সময় আৰু পৰিস্থিতিত কান্দি নাথাকে। বন্ধুসকল, আমাৰ সকলো দুখৰ কাৰণ হ'ল আমাৰ বিফলতা। আমাৰ সকলো বিফলতাৰ কাৰণ হ'ল আমাৰ চিন্তা। আপোনাৰ মাজত গোটেই পৃথিৱীখনতে জিকি লোৱাৰ যোগ্যতা আছে যদি আপোনাৰ মাজত নিজকে চিনি পোৱাৰ ক্ষমতা আছে। আমাৰ লগত প্ৰায় এনেকুৱা হয়, সৰু সৰু দুখ আৰু সৰু সৰু সমস্যা আমাক ইমানেই ভাঙি দিয়ে যাতে আমি মনত এইটোৱে ভাবি লওঁ যে যেতিয়ালৈকে এই দুখবোৰ এই সমস্যাবোৰ আমাৰ মাজৰ পৰা নাযায় তেতিয়ালৈকে আমি আগবাঢ়িব নোৱাৰোঁ আৰু আমাৰ সফল হ'ব নোৱাৰোঁ। আমি পাহৰি থাকোঁ যে সমস্যা সকলোৰ জীৱনত আহা আৰু এই সমস্যাবোৰত আহিয়েই থাকিব। যদি আমি দুখ হৈ হাতত হাত ধৰি বহি থাকোঁ তেন্তে আমাৰ গোটেই জীৱন আৰু আমাৰ অমূল্য সময়বোৰ এনেদৰে ভাবি থাকোঁতেই শেষ হৈ যাব। অন্তিম সময়ত আমাৰ ওচৰত থাকি যাব কেৱল অফুৰন্ত আৰু বিফলতা। সেয়েহে জীৱনত কেতিয়াও ৰিস্ক লোৱাত ভয় নকৰিবা। হয়তো বিজয়ী হ'ব নহ'লে কিবা শিকিব পাৰিবা, কিয়নো জীৱনত কিছুমান সিদ্ধান্ত বহুত কঠিন হয় আৰু এই সিদ্ধান্তবোৰে জীৱনত সলনি কৰি দিয়ে। জীৱনত সফলতা পাবলৈ এই তিনিটা বস্তুৰ বহুত প্ৰয়োজন আছে। সেইবোৰ হৈছে সঠিক সময়, সঠিক সিদ্ধান্ত আৰু সঠিক চিন্তা। জীৱনত কেতিয়াবা এনেকুৱা হয় যেতিয়া আমি শুদ্ধ থাকোঁ কিন্তু আমি নিজকে প্ৰমাণ কৰিবলৈ আমাৰ ওচৰত শব্দ নাথাকে। এনেকুৱা সময়ত অলপ ধৈৰ্য ৰাখিব, কিয়নো আপোনাৰ প্ৰমাণ সময়ে দিব। আৰু আমাৰ নিজৰ সফলতা ইমানেই ডাঙৰ বনাব যে আপোনালোকে হৰুৱাবলৈ চেষ্টা নহয়, চলনাৰ প্ৰয়োজন হয়। বন্ধুসকল, এই ভিডিঅ'টোৰ মাধ্যমত মই আপোনালোকক কেৱল ইমানেইটোৱেই ক'ব বিচাৰোঁ, এই সৰু সৰু সমস্যাবোৰক আমি বহুত ডাঙৰ বুলি ভাবোঁ লওঁ আৰু আমাৰ হতাশ হৈ যাওঁ। আৰু এই সকলোবোৰ সেইটো সময়ত হয় যেতিয়া আমাৰ কেৰিয়াৰ বনাবলৈ, নিজৰ ভৱিষ্যত বনাবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। আমাৰ ফ'কাছ কৰিব লাগে নিজৰ লক্ষ্যৰ ফালে, কিন্তু আমাৰ ধ্যান একেবাৰতেই থাকে আৰু আমাৰ সময় এইবোৰত নষ্ট হৈ যায় আৰু কিছুমানে নিজৰ জীৱনটো বৰবাদ কৰি লয়। আপুনি যদি এনেকুৱা কিবা সমস্যাত ফচি আছে, যিমান সোনকালে পাৰে ইয়াৰ পৰা ওলাই যাওক। নিজৰ চিন্তাধাৰাক বহল কৰক, কিয়নো জীৱনটো বহুত সুন্দৰ আৰু আপুনি যদি এতিয়ালৈকে এনেধৰণৰ কোনো সমস্যাত ফচি থকা নাই, আহিবলগীয়া সময়ৰ কাৰণে সাৱধান হওক। সমস্যাৰ জালে যাতে আপোনাক ফ'কাছ নোৱাৰে। বন্ধুসকল, ভাবতকৈ আগত নিজৰ লক্ষ্যক ৰাখিব শিকক। প্ৰেমৰ পিছত লাগি থকা সকলোৱে এদিন ভাঙি যায়, কিন্তু লক্ষ্যৰ পিছত ভাঙি থকা সকলে জীৱনত বহুত ডাঙৰ বনি যায়। আৰু কেতিয়াও যদি মন ভাঙি যায়, মগজুত ভুল চিন্তা আহে, তেতিয়া সদায় নিজে এই কথাটো মনত পেলাবা, মোৰ সকলো ৰাস্তাতে মই পৰিশ্ৰমেৰে সজাম ল'ম, মোৰ যোগ্যতাই কিমান দম আছে এইটো মই লক্ষ্যক দেখুৱাই দিম। আজিলৈকে ভিডিঅ'টো এইখিনি। যদি ভিডিঅ'টো নতুনকৈ আহিছে তোমালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু পাৰিলে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা তোমাৰ বন্ধুসকলৰ মাজত।